দিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 17 মাহত যিখিনি কাম হ'ল নিশ্চিতৰূপে বিভিন্ন সমষ্টিবাসী ৰাইজে সেইখিনি কথা নিজৰ অঞ্চলত কি কাম হৈছে কি কাম হোৱা নাই সেইখিনি তেখেতসকলে ক'ব বা জনাব বা আমিও দৰকাৰ পৰিলে জনাম তথ্য সহকাৰে। কিন্তু আজি বিশেষকৈ যিহেতু ককলাবাৰীক টাৰ্গেট কৰি তেখেতসকলে আহিছিলে, আমি ককলাবাৰীক মানে ফ'কাছ কৰি কেইটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ যে তেখেতসকলে কৈছিলে যদি এটাও কাম যদি দেখাব পাৰে, এটাও কাম কৰিব পৰা নাই, বহুতখিনি কথা দিছে ইলেকশ্যনৰ সময়ত, সেইবিলাক কথা তেখেতে কৈছিলে যোৱাকালি। আৰু তেখেতে কৈছিলে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া হেনো এতিয়া ককলাবাৰীত নাথাকে, ইয়াত ৰুম ভাড়া লৈছে আৰু ইয়াত ককলাবাৰীৰ পৰা নাযাওঁ আৰু আপোনালোকৰ লগতে থাকিম আৰু এতিয়া মানে তেখেত পলাই আছে, তেনেকুৱা ধৰণৰ কথা মন্তব্য তেখেতে দাঙি ধৰিছিলে। কিন্তু আমি ক'ব খোজোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া অকল ককলাবাৰী নহয়, গোটেই বিটিআৰৰ তেখেত মুৰব্বী এজন প্ৰধান। তেখেত আমাৰ এই সমষ্টিত, আমাৰ BTCৰ ভিতৰত 40খন সমষ্টিত তেখেত এজন গাৰ্জেন। তেখেত প্ৰত্যেকটা সমষ্টিয়ে তেখেত এজন গাৰ্জেন, প্ৰত্যেকখন সমষ্টিক তেখেতে চাব লাগিব আৰু প্ৰত্যেকখন সমষ্টিত তেখেতক যাব লাগিব আৰু নেতৃত্ব দিব লাগিব। তেখেত কোনো বিশেষ এটা সমষ্টিলৈ তেখেত মানে ৰিজাৰ্ভ হৈ থাকিব তেনেকুৱা ধৰণৰ পজিশ্যনত তেখেত এতিয়া নাই। তেখেত সকলোক লৈ বিটিআৰবাসী ৰাইজ হিচাপে সকলোকে সমানভাৱে চোৱা, সমানভাৱে কাম কৰা, তেখেতৰ সেইটোৱে হৈছে নীতি আদৰ্শ আৰু এতিয়া দায়িত্ব যিটো পালন কৰিব লাগে পজিশ্যন হিচাপে। তো এতিয়া মই ক'ব বিচাৰিছোঁ যে ককলাবাৰী হিচাপে তেখেতে কি কাম কৰিছে, তেখেতৰ নেতৃত্বত কি কাম হৈছে কি কাম হোৱা নাই, সেই দুই এষাৰ কথা আপোনালোকৰ মাজত মই দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বিশেষকৈ ৰাস্তাৰ কথা উঠিছিল যে আমাৰ বিটিআৰ চৰকাৰৰ টাইমত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হেনো খালি 5 কিলোমিটাৰ ৰাস্তা হৈছে। সেইটো কিবা এটা তেখেতসকলৰ হয়তো যিটো ইনফৰ্মেশ্যন বা ডেটা যিটো পাইছে বা দেখাই আছে ভুল হ'ব পাৰে, কাৰণ মানে প্ৰিণ্টিং হয়তো ভুল হ'ব পাৰে বা তথ্যটোৱেই তেখেতসকলে বেলেগ তথ্য দেখাই আছে। কাৰণ ইয়াত যিটো কাম হৈছে আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কমচে কম আমাৰ গুডউইল প্ৰজেক্টৰ জৰিয়তে 700 কিলোমিটাৰ আমি ৰাস্তা বনাইছোঁ আমাৰ এইখন চৰকাৰ অহাৰ পিছত, 700 কিলোমিটাৰ। আৰু বাকী যিটো আমাৰ PWD আছে, আমাৰ ডিপাৰ্টমেণ্ট আছে, তাৰ জৰিয়তে মোটামুটি এৰাউণ্ড 300 কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে। তো অলমষ্ট টোটাল 1000 কিলোমিটাৰ ৰাস্তা এই 17 মাহৰ ভিতৰত ক'বলৈ গ'লে, একচুৱেলিতো 8-9 মাহে আমি চান্স পাইছোঁ, এই 17 মাহৰ ভিতৰত বনোৱা হৈছে। তো এইখিনিয়ে আপোনালোকৰ জৰিয়তে আমি স্পষ্ট গোটেইখিনি তথ্য আপোনালোকক এইখনৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ। কেইটামান তথ্য তথাপিও আপোনালোকৰ সন্মুখত পাৰিলে আমি গাই দিবলৈ যত্ন কৰিম। তো ইয়াত আছে যে আমাৰ বিভিন্ন ধৰণৰ মানে স্কিম আৰু প্ৰজেক্ট বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। ইয়াত আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা যি কৰা হৈছে কাম, সেইখিনি কাম ইয়াত লিষ্ট কৰা আছে অলৰেডি। আমাৰ এটা কমপ্লিট হৈছে, এটা হ'ল কনষ্ট্ৰাকশ্যন অফ ৱাটাৰ প্ৰভিজন এট ককলাবাৰী চাপাগুৰি কলেজ আণ্ডাৰ প্ৰগ্ৰাম SOPD। তো এইখন পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা এইখিনি কৰা হ'ল। আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা ককলাবাৰী সমষ্টিত যিটো ৰাবাংগুৰি চাব চেণ্টাৰ, সেইখনত মানে ৰিপেয়াৰিং যিটো কৰিব লাগিছিল সেইটো কমপ্লিট কৰা হ'ল। আমাৰ যিটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ যিটো বাউণ্ডেৰী ৱাল আৰু আৰ্থ ফিলিং স্বৰ্ণা মিনি PHC সেইটোত কৰা হৈছে। তেনেকুৱা ধৰণে আমাৰ PNRD যিটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা যিখিনি কাম কৰা হ'ল সেইটো মোটামুটি ইয়াত দেখা গৈছে যে আমাৰ 3খন কাম অলৰেডি ইয়াত হৈছে, যিটো ডাঙৰ মেজৰ কামসকল। ইয়াত আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা কৰা হৈছে, ইয়াত কমচে কম 2টা স্কিম কমপ্লিটেড হৈ গৈছে। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা কমচে কম 2টা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে। ইয়াত আমাৰ ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা 2টা স্কিম ইয়াত ডিটেইলছ দিয়া আছে, কৰা হৈ গৈছে। ইয়াত কালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ এটা কাম, ইয়াত এটা স্কিম অলৰেডি কমপ্লিট কৰা হৈছে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ ইয়াত 4খন কমপ্লিট কৰা হৈছে বুলি কৈছে, বাকী অনগয়িং চলি আছে। আৰু আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ফালৰ পৰা ইয়াত এটা অনগয়িং স্কিম চলি আছে। WPT ডিপাৰ্টমেণ্টৰ পৰা ইয়াত এটা কমপ্লিট হৈ গৈছে, এটা অনগয়িং স্কিম চলি আছে। ডেইৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তাৰ পৰা এটা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে বা এটা ছেল্ফ হেল্প গ্ৰুপক তেখেতসকলক অলৰেডি সেই বেনিফিটখিনি দিয়া হৈছে। আৰু আমাৰ গুডউইল প্ৰজেক্টৰ আণ্ডাৰত যিখিনি কাম হৈছে ইয়াত গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব। আমাৰ 15 ফাইনেন্সৰ আণ্ডাৰতো বহুতখিনি কাম আমাৰ ককলাবাৰীত হৈছে। মোটামুটি 42টা মানে কাম আমাৰ কমপ্লিট আণ্ডাৰ 15 ফাইনেন্স এইখন চৰকাৰ অহাৰ পিছত 42খন কাম অলৰেডি
মানে স্কিম কমপ্লিটেড বুলি ইয়াত ৱৰ্ক ষ্টেটাছ দিয়া আছে সেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব বা দিয়া হ'ব আৰু আমাৰ MCLA ফাণ্ড যিটো মানে আমাৰ চিফ ছাৰৰ নামত যিটো তেখেত ইয়াত কনষ্টিটুৱেঞ্চিৰ তেখেত এজন প্ৰতিনিধি আছিলে এই MCLA ফাণ্ড হিচাপে অলমষ্ট 12খন কাম কমপ্লিট কৰা হৈ গৈছে আৰু ইয়াত PWD ৰোডছ সেইটোৰ পৰা মোটামুটি 5খন ৰোড অলৰেডি কমপ্লিট ৰাইজে আশা কৰে এটা গুড গভৰ্নেন্স এটা ভাল চৰকাৰ যাতে হয় যি চৰকাৰে মানে ৰাইজক সেৱা কৰে ৰাইজক প্ৰাধান্য দিয়ে আৰু আমাৰ চৰকাৰখনে সেইটোৱে চেষ্টা কৰি আছে আৰু সেইকাৰণে নহ'লে আমি অডিট কিয় বহাম এতিয়া আমি অডিট বহাইছোঁ এইটোৰ কাৰণে যে কিমান টকা মানে আমাৰ সঁচাকৈ সঠিকভাৱে ৰাইজৰ কাৰণে ব্যৱহাৰ হৈছে আৰু কিমান অপব্যৱহাৰ হৈছে কিমান মিছইউজ হৈছে আৰু এই অডিটৰ জৰিয়তে আমি নিজকেও সাৱধান কৰি আছোঁ যে আমি কেতিয়াও কৰাপশ্যনত যাব নালাগে আমি সঠিকভাৱে ৰাইজৰ কাৰণে সেই টকাখিনি আমি ব্যৱহাৰ কৰিব লাগে আৰু বিশেষকৈ আপোনালোকে জানে যে যোৱা 17 বছৰত যিকোনো জাতি জনগোষ্ঠীৰ মানুহে মানে সদায় ভয় মানে এটা ভাৱত এটা আতংকিতভাৱে তেখেতসকলে জীৱন যাপন কৰিব লগা হৈছিলে কোনো শান্তি নাছিলে ইয়াত আৰু আগৰ চৰকাৰখনে ইচ্ছা কৰিলে সঁচাকৈ এটা ভাল শান্তি এটা পৰিৱেশ আনিব পাৰিলেহেঁতেন কাৰণ গোটেইখিনি পাৱাৰ আমি জানো বহুত ক্ষমতা এটা চৰকাৰৰ ওপৰত থাকে কিন্তু আগৰ চৰকাৰখনে কেতিয়াও সেইটো চেষ্টা নকৰিলে যে আমাৰ BTR অঞ্চলত বা BTC অঞ্চলত এটা শান্তিময় পৰিৱেশ যাতে হওক আৰু বৰ্তমান আপোনালোকে চাইছে যে চৰকাৰৰ কাম যিটো কৰিব লগা আছিল সেইটো কিন্তু চৰকাৰত নাথাকিও আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এপছুৰ নেতৃত্বত আমাৰ যিটো ex-NDAB বৰ্তমান যিবিলাক লিডাৰ আছে আমাৰ লগতো জড়িত হৈ আছে তেখেতসকলৰ নেতৃত্বত আমাৰ এটা শান্তি চুক্তি হৈ গ'ল আমাৰ অসম চৰকাৰৰ লগত ভাৰত চৰকাৰৰ লগত আৰু সেইটোৰ কাৰণে আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ আমাৰ ভাৰতৰ যি আমাৰ গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়ালৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ তেখেতসকলৰ সহায় সহযোগিতাত আমাৰ এখেতসকলৰ প্ৰচেষ্টাত আমাৰ এটা শান্তি চুক্তি হ'বলৈ সক্ষম হ'লোঁ আৰু আপোনালোকে চাবলৈ পাইছে যে বৰ্তমান যি চৰকাৰ আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কেতিয়াও এতিয়া অহিংসা বা আমাৰ কেতিয়াও এতিয়া হিংসা যিটো ভাইলেন্স সেইটো কেতিয়াও মানে এতিয়া ছাপোৰ্ট কৰা নাই আপোনালোকে চাইছে যে এই শান্তি চুক্তি হোৱাৰ পিছতো দুইবাৰমান আমাৰ ল'ৰাবিলাকে যিবিলাকে বাহিৰত ওলাই আহিছিল জংঘলৰ পৰা তেখেতসকলে আকৌ ঘূৰি গৈছিল উভতি গৈছিল এইটো কোনে পঠাইছে আমি ভালকৈ বুজিব পাৰিছোঁ কোনে উচতনি দিছে কোনে ছাপোৰ্ট কৰিছে আপোনালোকে সকলোৱে এইটো আমাক কোৱাৰ দৰকাৰ নাই সকলো ৰাইজ এতিয়া অৱগত কোনে তেখেতসকলক উচতনি দি ছাপোৰ্ট দি কিনি তেখেতসকলক পঠাইছিল কাৰণ আমাৰ বৰ্তমান চৰকাৰে এতিয়া শান্তিময় পৰিৱেশ এটা বিচাৰিছে আৰু এইখন চৰকাৰৰ যে দক্ষতা আছে কেপাচিটি আছে কোৱালিটি আছে সেইটো প্ৰমাণিত হ'ল কাৰণ দুবাৰ তেখেতসকলক আকৌ জংঘলৰ পৰা আকৌ ঘূৰি অনা হ'ল সেইটো এটা ডাঙৰ ছাকচেছ আৰু BTR-বাসী ৰাইজৰ কাৰণে এটা ডাঙৰ বাণী যে সঁচাকৈ এটা শান্তিময় পৰিৱেশ পাবলৈ আজি আমি সক্ষম হৈ কেন্দ্ৰিক প্ৰচাৰ অভিযানৰ লগত সংগতি ৰাখি ৰাইজৰ ভালৰ কাৰণে ৰাইজৰ মংগলৰ কাৰণে যোগাত্মক দিশত কথা ক'লে ভাল কিন্তু যোৱাকালি BPF দলৰ এজন জ্যেষ্ঠ নেতা জেৰহাছাত বসুমতাৰী যিখিনি কথা ক'লে সেইবোৰ কথা আচলতে মানে অৰ্থহীন কোনো যোগাত্মক কথা নহয় কাৰণ তেখেতে অকল সমালোচনা কৰাৰ কথা কৈছে তেখেতসকলৰ পজিটিভ কনচেপ্ট কি তেখেতসকলে কি কৰিছিলে অহা দিনত কি কৰিব সেইবোৰ কথা কিন্তু কোৱা নাই অকল মানে প্ৰমোদ বড়ো চৰকাৰ ভাল নহয় প্ৰমোদ বড়ো ডাঙৰীয়া একো কৰা নাই চৰকাৰে একো নকৰিলে এইবোৰ কথা কৈয়ে তো বিশ্লেষণ কৰিয়ে কালি মানে প্ৰেছ মিটৰ সময়খিনি পাৰ কৰিলে এতিয়া কথাটো হ'ল এটি চৰকাৰে 17 বছৰ শাসন কৰিলে আৰু এটি চৰকাৰে 17 মাহ শাসন কৰিলে 17 বছৰত এটি শিশুৱে জন্মৰ পৰা হাইস্কুল শিক্ষান্ত পাছ কৰিলে জন্মৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰে 17 বছৰত আৰু 17 মাহত এটি শিশুৱে কিন্তু নিজৰ কথাখিনিও ভালকৈ ক'ব নোৱাৰে নিজৰ কথা মানে কথাও মানে স্পষ্টভাৱে ফুটি নাহে গতিকে আমি এইকাৰণে কৈছোঁ যে 17 বছৰ আৰু 17 মাহৰ ডিফাৰেঞ্চটো যদি আমি ক'ব বিচাৰোঁ তেনেহ'লে আজিৰ সমাজত প্ৰায় সকলো মানুহে জনা বুজা মানুহ সকলোৱে জানে সকলোৱে বুজি পায় যে 17 বছৰৰ লগত 17 মাহৰ তুলনা কেতিয়াও নহয় আৰু সমালোচনা কৰা আমাৰ উদ্দেশ্য নহয় তেওঁলোকে কি কৰিছিলে কি পন্থাৰে কাম কৰিছিলে মধ্যভোগী কিছুমানে যে কিছুমান কাম কৰি পেলাই সাধাৰণ ৰাইজক
সমস্যাত পেলালে আজি কোটি কোটি টকা আজি কাম কৰি মানুহবোৰে পোৱা নাই, কিন্তু কিছুমান মধ্যভোগীয়ে কিন্তু নিজৰ মুনাফা আদায় কৰিছে সেই সময়ত। কিন্তু বহুতে কাম কৰি আজি বিল পোৱা নাই, আৰু সেই বিল সেই টকাখিনি দিয়াৰ কাৰণে আমি দায়িত্ব ল'ব লগা হৈছে। কোৰ্টে আমাক দায়িত্ব দিছে, কোৰ্টে আমাক নিৰ্দেশ দিছে টকাখিনি আমি দিব লাগে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই সমস্যাত পৰিছে, আমি চৰকাৰে এই সমস্যাত পৰিছোঁ। গতিকে নিজে কৰা কামখিনি শুধৰণি নকৰিব লাগে আচলতে। সমালোচনা মানে অৰ্থহীন সমালোচনা কৰি পেলাই ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে, ৰাইজক বিভ্ৰান্ত কৰিব নালাগে। মই এইখিনি কথাই কৈছোঁ, বিশেষ নকওঁ। আৰু এটা কথা মই ক'ম যে নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে নিযুক্তি হোৱা নাই। নিযুক্তিৰ প্ৰক্ৰিয়া আমিও চলাই আছোঁ, মানে আমিও চেষ্টা কৰি আছোঁ। আমাৰ চৰকাৰে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চেষ্টা কৰি আছে, চিফ ডাঙৰীয়াই চেষ্টা কৰি আছে আমি কেনেকৈ নিযুক্তি দিব পাৰোঁ। কিন্তু আজি নিযুক্তিৰ ক্ষেত্ৰত কথাখিনি অকল আমাৰ ইয়াতে নহয়, গোটেই অসম, গোটেই ভাৰতবৰ্ষতে নিযুক্তিৰ ক্ষেত্ৰত সমস্যা আছে। তথাপি আমাৰ অসম চৰকাৰে হওক বা BTR চৰকাৰে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে যোৱা 851 যোৱা বছৰ আগষ্ট মাহত 851 টিচাৰক এপইণ্টমেণ্ট দিয়া হৈছে। কিছুদিন পূৰ্বে 20 জন LP টিচাৰক, ৰেগুলাৰ টিচাৰক এপইণ্টমেণ্ট দিয়া হ'ল। 60 টিচাৰক, টিউটৰ টিচাৰক এপইণ্টমেণ্ট দিয়া হ'ল। তাৰোপৰি আমাৰ CSB যিহেতু নাই, চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড যিহেতু আমাৰ BTRত বৰ্তমান নাই, তাৰ কাৰণে এটা উচ্চস্তৰীয় কমিটি, য'ত কোনো পলিটিকেল পাৱাৰ নাথাকিব, পলিটিকেল ইণ্টাৰফাৰেঞ্চ নাথাকিব, কোনো নেতা নেত্ৰী নাথাকিব, কোনো বিষয়া, মানে অনলি চৰকাৰী বিষয়াৰ দ্বাৰা এই কমিটিখন ফৰ্ম কৰা হৈছে। এই কমিটিৰ জৰিয়তে অতি শীঘ্ৰে পৰ্যায়ক্ৰমে নিয়ম নীতিৰ মাধ্যমত আমাৰ কিছু নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আমি ব্যৱস্থা লৈছোঁ, আমি আপোনালোকক জনাইছোঁ। গতিকে তেওঁলোকে যিবোৰ কথা কৈছে যোৱাকালি, সেই কথাবোৰ ৰাইজে জানে যে নিৰ্বাচনক কেন্দ্ৰ কৰি কোৱা কথা এইবোৰ। কিন্তু আজি ককলাবাৰী সমষ্টিৰ ৰাইজে দেখিছে যোৱা 17 মাহত ককলাবাৰী কি উন্নয়ন হৈছে। আমাৰ বন্ধু উইলছন হাজদা ডাঙৰে আপোনালোক অৱগত কৰাইছে তথ্যভিত্তিক। গতিকে এই ক্ষেত্ৰত আমি এইখিনি কথাই ক'ম যে ককলাবাৰী সমষ্টিৰ ৰাইজে যিহেতু ইয়াত এজন চিফ পাইছিলে, আৰু চিফৰে উত্তৰাধিকাৰী হিচাপে, উত্তৰসূৰী হিচাপে মণ্টু বড়োক সকলোৱে পচন্দ কৰিছে, মণ্টু বড়োক সকলোৱে বিচাৰে। আমি এই ফিল্ডত ঘূৰি গম পালোঁ, জানিব পাৰিলোঁ। সমগ্ৰ ৰাইজ মণ্টু বড়োৰ লগত আছে বুলি আমাক জনাইছে। ধন্যবাদ।